Hello everyone, welcome back to my YouTube channel. Saute ma bihu ahi pale nohone baro. Apnaloke laru pitha banalene nai? Amar kintu bana nai pise. Eta banam boli bhabiso. Sauson ki hoy aru etia mae amar ki korise sau bolo. আৰু মায়ে ইয়া নাৰিকল কাটি আছে মানে পিঠা মাজত যে দিয়ে গাভাৰ তাৰ বাবে আৰু এইখিনি আছিল আমাৰ নাৰিকল ইয়াক দেখিছেনে এই কি কৰিব ওলাইছো আপোনালোকে এটা দেখিছে জানিছে কি কৰিম বলকচোন তেতিয়াহ'লে কৰো আৰু ময়ে কৰিব লাগিব আৰু এইখিনি হৈ গ'ল মোৰ আৰু বঢ়িয়া আৰু মিঠা আছে আৰু এয়া আছিল নাৰিকলখিনি কৰিছে আৰু এয়া আছিল গুড় আজি যদিও নাৰিকলখিনি ৰুকিলোঁ আজি আমাৰ পিঠা নুপুৰে কাইলৈহে পৰিব চ' আজি ৰুকিলোঁ আজি মানে আমাৰ মায়ে ভাজি থৈ দিব তাৰপিছতহে কালি পুৰা যাব গতিকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো দেখাই যাই আছোঁ কি কৰোঁ কেনেকৈ কৰোঁ চাই থাকিব আৰু জানেনে আজি মই এতিয়াহে গা ধুলোঁ ইমান ঠাণ্ডা ন সেইবাবে এতিয়া মই যাম জুই পোৱাবলৈ আপোনালোকে বাৰু ঠাণ্ডা দিনত জুই পোৱাইনে ক'বচোন জুই পাই বাৰু ভাল লাগেনে আৰু জুই পাম বুলি আহি দেখিলোঁ মায়ে ভাজি এখন বহাই থৈ গৈছে আৰু মই ভাবিলোঁ মই লৰাই দিওঁ আৰু আজি দুপৰীয়া ভাত সাজৰ লগত আছিল আলু ফুলকবিৰে সৈতে মাছৰ জোল আৰু ভাজি এখন আৰু মই ভাত খাই মেলি ৰেডি হ'লোঁ আৰু এতিয়া মায়ে ভাজিব তিল আৰু নাৰিকল বলকচোন তেতিয়াহ'লে চাওঁ কেনেকৈ কি কৰে বহাই দিলে আমাৰ মায়ে মই গমেই পোৱা নাছিলোঁ গাইজ আৰু আৰু এই তিল ভাজা হৈ গ'ল তাৰে পিছত বহাব নাৰিকল এইখিনি হ'ল নাৰিকল আৰু মায়ে বহাই দিলে গাইজ এই মায়ে কি কৰি আছে দেখিছেনে মায়ে কি কৰে এই কিয় এনেকৈ আতি আছা মানে চাহ কৰি খুৱাব নাৰিকলৰ গাখীৰৰ চাহ এই মায়ে আতি আছে মানে খাবা পাম আৰু গাখীৰ দিয়া চাহ এইবিলাক হ'ল টেকনিক ঘৰুৱা টেকনিক গাখীৰৰ চাহ খোৱা আৰু এই 10 মিনিটমান ভজাৰ পিছত দেখিছেনে ৰঙচুৱা হৈছে আৰু অকণমান সময় ভাজিব লাগিব তাৰপিছত হৈ যাব আৰু নাৰিকল ভজা হৈ গ'ল এতিয়া মই জুইকুৰাত বহি উঠিবৰ মন যোৱা নাই সেইকাৰণে জুই পুৱাই আছোঁ আৰু এই কাপেই আছিল সেই বিশেষ চাহকাপ যি নাৰিকলৰ ৰসেৰে বনোৱা হৈছে আৰু এতিয়া খাই চাওঁচোন কেনেকুৱা লাগে হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু আজি আমি যাব ওলাইছোঁ পিঠাগুড়ি খুন্দিবলৈ গতিকে চাই থাকক কি কৰোঁ দেখিছেনে যোগাৰ আৰু এয়া মা যাই আছে আগে আগে মোক এৰি থৈ গ'ল দেৰি হৈ গ'ল উঠোতে চাই থাকক
ভিডিঅ'টো দেখিছেনে পথাৰবিলাক ঢেঁকী নাপাম বুলি সোনকালে যাত্ৰা আৰু যিটো ভয় আছিল সেইটোৱে হ'ল আমি য'ত ঢেঁকী বিচাৰি গৈছিলোঁ ন তাত ঢেঁকী নাপালোঁ তাৰপিছত আৰু বেলেগ এঘৰ তাত গ'লোঁ তাৰপিছত তাতে ফাইনেলি পালোঁ আৰু বহুত কষ্ট কৰিবলগীয়া হ'ল আৰু গুড়া খুন্দি আনিলোঁ আনি কিনে এতিয়া মায়ে গাখাৰ কৰিব তাৰপিছত সেই পিঠাগুড়া হ'ব অলপচোন এতিয়া চাওঁ কেনেকৈ গাখাৰ কৰে এইপিনে কেৰাহীটোত গুড়খিনি বহাই দিলে মায়ে তাৰপিছত লৰাই দি আছে আৰু গৰম পালেতো গুড় জুলীয়া হয়েই আৰু দেখিছেনে জুলীয়া হৈছে তাৰপিছত নাৰিকলখিনি দি দিছে মায়ে তাৰপিছত তিলখিনি দি কিনে অকণমান লৰাই আছে তাৰপিছত হৈ যাব দিব পৰা আৰু ফাইনেলি গাহৰিখিনি ৰেডি হৈ গ'ল এতিয়া পিঠা পুৰিবৰ বাবে সাজু হ'ব পৰা হৈছোঁ আৰু এইপিনে চব যোগাৰ কৰিলে মায়ে আৰু এইখিনি আছিল পিঠাগুড়িখিনি আৰু কিবা ক'ব নোৱাৰোঁ দিলোঁ ফাৰ্ষ্ট টাইম আৰু এতিয়াহে লাগিল মোৰ আলি বিলে মই বিচাৰি আছোঁ খাটিডাল যিটো পিঠা উঠাই আৰু মই সেইটো বিচাৰি নাপাই কৰচখনেৰেয়ে উঠাই দিলোঁ কিন্তু প্ৰথমখনটো মোৰ ভাঙিয়ে গ'ল আৰু নেক্সটখন বহাই দিছোঁ কিবা হ'ল ফাইনেলি কিবাকে উঠিছে বিশ্বাস নকৰিব এই দুপৰীয়া 12টাৰ পৰা এতিয়া 7টা বাজিছে আৰু মই এতিয়াহে হ'ল পিঠাগুড়া গম পাইছেনে মই ইমান লেজি মানুহ গতিকে ভিডিঅ'টো ইমানখিনিয়ে যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ